ৰাইজে আমাক মৰম দিয়ে ৰাইজে মৰম দিয়ে আৰু ৰাইজে মৰম দিয়ে বাবে আজি চাগে আমি এনেকৈ আছোঁ ৰাইজে মৰম দিয়ে বহুত মৰম কৰে গতিকে তেখেতসকলে যেতিয়া অকণমান কিবা কথাত দুখ পায় নিজৰ সাহিত্যে যাক মানে পচন্দ কৰে তেখেতসকলৰ পৰা আশা কৰে বহুত আৰু সেই মানুহবিলাকক সদায় এনেকৈ বুলি ভাবে যে তেখেতসকল সদায় আমাৰ এটা হেৰি হৈ থাকক মানে সাহিত্যে হৈ থাকক তেখেতসকলে কিবা এটা সেই কামটো কৰাটো মানে নিবিচাৰে সেই গতিকে দুখ পাই কাৰণে হয়তো কিছুমানে এইটো কৰে তেখেতসকলক বেয়া পাবলগীয়া একো নাই মই যদি আজি মোক যদি কোনোবাই আজি মই নৰ্মেলি ছ'চিয়েল মিডিয়াত মই নাথাকোৱেই আৰু যদি মোক কোনোবাই কৈছে যে সেইটো মোৰ গ্ৰহণযোগ্য হয় মোৰ কিবা ফল্ট আছে সেই গতিকে মোক কৈছে আৰু মই সেইটো মই নিজে গ্ৰহণ কৰোঁ যে হয় মোৰ কিবা এটা আছে সেইটো যদি খালি মোক সেই পজিটিভ ৱেত যদি কয় বা কি কয় পজিটিভ ৱেত যদি কয় সেইটো মোৰ আশীৰ্বাদ হিচাপে মই কাম কৰিবৰ কাৰণে মোৰ সুবিধা হয় সেইটো মই সদায় তেনেকৈ বুলি ভাবোঁ আৰু সেইকাৰণে প্ৰত্যেকেও এইটো দৰকাৰী যে তেখেতকো যদি কোনোবা বয়সস্থ বা কোনোবাই যদি কিবা এটা কথা আঙুলিয়াই দিছে সেই ডাঙৰ মানুহজনক সন্মানেৰে সেই কথাষাৰ লোৱাটো দৰকাৰ মানে মই সেইটো বুলি অনুভৱ কৰোঁ আৰু দ্বিতীয় কথাটো হ'ল কি সামন্তিকাই যি ধৰণে ক'লে যে আমি অলমষ্ট একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ বুলি ক'লে মোৰ যেতিয়া এখন ছবি আহিছিলে ৰংমনত তেতিয়া সেইখন ছবি মই 2002 নে 3 আছিলে তেতিয়া মই সামন্তিকাক পাইছিলোঁ তেতিয়া তাৰ নামটো আছিলে সামন্তিকা নহয় সামন্তিকা বুলি লিখিছিলে নামটো সামন্তিকাই হয় তাৰপিছত সেই ছোৱালীজনী মোৰ তাত দেখি তাইৰ সৰলতাখিনি মোৰ ভাল লাগিছিলে তাতে ইমান সৰলতা তাৰপিছত তাই এটা ডাইলগ আছিলে ৰং তুমি যদি মোৰ নোহোৱা বেলেগ কাৰো হ'ব নোৱাৰা ঠিচ কেনেকৈ মানে চুৰিখন মাৰি দিয়ে কিছু মানে বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে মানে তাৰমানে হিন্দী চিনেমা চাই মগজত সোমাই আছে তাততো বেকগ্ৰাউণ্ড মিউজিক আহে চুৰিখন ভৰাই দিয়া লাগিলে ঠিচ ঠাচ সেইটো মানে তাই লগে লগে দি দিছিলে গতিকে তেতিয়াৰ পৰাই লাহে লাহে আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু তাইও যথেষ্টখিনি কষ্ট কৰিছে জীৱনত আৰু মই নিজে দেখিছোঁ এখন ঘৰৰ পৰা একদম সাধাৰণ ঘৰৰ পৰা আৰু অলপ চকু চলচলীয়া হৈ পৰিছে সামন্তিকা পুৰণি কথা মনত পৰিলে অলপ দুখ লাগিছে বাৰু তাই এখন মানে জীয়েক হিচাপে তাই যথেষ্টখিনি মোৰ চকুৰ আগত দেখিছোঁ যথেষ্টখিনি তাই কৰিছে এজনী জীয়েক হিচাপে যিখিনি কৰ্তব্য এজনী ভনীয়েক হিচাপে যিখিনি কৰ্তব্য আৰু এজনী বাই হিচাপে যিখিনি কৰ্তব্য তাই যথেষ্টখিনি কৰিছে তাই নিজেই কষ্ট কৰি নিজৰ ঘৰ সাজিছে খুব কষ্ট কৰিছে আৰু নিজৰ কষ্ট কৰি তাই গাড়ী কৰিছে যি হওক লাগে নিজে কষ্ট কৰিছে আৰু মই কেৱল তাত সেইখিনি সময়ত মই তাৰ যিটো আমাৰ যাত্ৰাটোত মই কেৱল এজন সহযোগী হিচাপে তাই কেৱল হাতখন ধৰি মই লৈ গৈছিলোঁ সেই যাত্ৰাটোত সেইখিনি যাত্ৰাত তাই একদম চিধা মানে তেনেকৈ আগবাঢ়ি গৈছিলে হয়তো কেতিয়াবা এনেকুৱা আছিলে মোৰ নিজৰ শ্বুটিং বাদ দি মই কেতিয়াবা মই তাইৰ লগত এজ এ কেয়াৰ টেকাৰ হিচাপে কৰিছিলোঁ কেয়াৰ টেকাৰ যাতে কোনো তাই কষ্ট যাতে নহওক মোৰ নিজৰ কাম থাকে বোলে মোৰ শ্বুটিঙো থাকে তোমালোকে নিজে জানা সেইখিনি সময়ত কথা আমি ডেইলিত 2-3টা শ্বিফ্ট কৰোঁ মইতো বহুত কথাই জানো তো